ৰখি নকৰোঁ আৰু এতিয়া ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টি। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এয়া আমি এতিয়া পাই গৈছোঁহি আৰু এতিয়া আমি যাম চব্জি মাৰ্কেটত। Hey guys, এতিয়া আমি পালোহি ৰুমৰ ভিতৰত। মাৰ্কেটৰ পৰা অলপ দেৰি হ'ল অহাৰ, তাৰপিছত এতিয়া আমি চাহ তাহ খাই অলপ বহিছোঁ। এতিয়া মই আকৌ যাম খোজকাঢ়িবলৈ এতিয়া বান্ধৱীৰ লগত দেখাম খোজকাঢ়িবলৈ যাওঁ। আমি এতিয়া খোজকাঢ়ি আহি অলপ ইয়াতে ৰৈ লৈছোঁ ভাগৰ লাগিছে কাৰণে, আৰু ভাবিলোঁ কেইখনমান ফটোকে লৈ লওঁ আৰু ভিডিঅ' কৰি লওঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু আমি সদায় ইয়াতে খোজকাঢ়োঁ প্ৰায়, আৰু কলনীৰ ভিতৰতে। আৰু ইয়াতে এখন সৰু সুৰা পাৰ্ক আছে সৰু ল'ৰা ছোৱালী খেলা, আৰু আমাৰ কলনীৰ ভিতৰৰ সৰু ল'ৰা ছোৱালী সকলোবোৰ আহি ইয়াতে খেলেহি এইখন পাৰ্কত। এতিয়া এইখন পাৰ্ক বন্ধ আছে কৰোণাৰ কাৰণে, তলা লগাই থোৱা আছে। আৰু এয়া খোজকাঢ়ি আছে মানুহবিলাক, আমিও এতিয়া অলপ পাছত আকৌ খোজকাঢ়িম। আৰু এইগৰাকী মোৰ বান্ধৱী, এওঁৰ লগতে মই খোজকাঢ়োঁ সদায়, আৰু এওঁ হৈছে শিৱসাগৰৰ হয়। এতিয়া আমি গৈ আছোঁ বান্ধৱীৰ ৰুমত। আমাৰ ৰুমৰ পৰা বেছি দূৰত নহয়, আগফালে গ'লে অলপ দূৰ হয়, এইটো কাৰণে পিছফালে ওচৰ হয় কাৰণে পিছফালে আহিছোঁ। সিহঁতৰ ব্লগটো আগেই পাই যায়, তাৰপিছত আমাৰটো আহে, কিন্তু পিছফালে আমাৰ ওচৰ হয় কাৰণে পিছফালে আহিছোঁ। আৰু আজিৰ দিনটো তাতেই হ'ব। আৰু আজি ডিনাৰত আছিল পোলাও, আৰু পোলাওৰ লগতে চিকেন কাৰী। সহায় কৰে আৰু এই ফেচ পেকটো বহুত পুৰণি এটা ফেচ পেক হয়, সকলো মানুহে ব্যৱহাৰ কৰে আৰু বহুত পুৰণিৰ পৰা এইটো ফেচ পেক ব্যৱহাৰ কৰে, সেইটো কাৰণে একো ছাইড ইফেক্ট নাই এইটো। আৰু এইটো মই এতিয়া আপোনালোকক এপ্লাই কৰি দেখাম, আৰু ইয়াৰ লগত এড কৰিম মই ৰ'জ ৱাটাৰ আৰু হানি, সেয়াই আৰু সেই দুটা এড কৰিম ইয়াৰ লগত। চ' ফাইনেলি মই এপ্লাই কৰিলোঁ মোৰ ফেচত, আৰু 10 মিনিটৰ পাছত ড্ৰাই হৈ যোৱাৰ পাছত মই ৱাছ কৰি দিম। এতিয়া মই মুখখন ধুই আহিলোঁ। এতিয়া মই অলপ এল'ভেৰা আৰু গোলাপ জল মুখত লগাই থ'ম, ৰাতি একো নলগাকৈ শুলে বেয়া, সেইটো কাৰণে মই মুখত এতিয়া ৰ'জ ৱাটাৰ আৰু এল'ভেৰা শোৱাৰ আগত লগাই থ'ম। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ, আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব।